তিনিওখন ষষ্ঠ অনুসূচী অঞ্চলত এটা সমষ্টি বাদ দি বিটিচিত বাকী সকলো আমাৰ জনজাতীয় ভাই বন্ধুসকলে ভনীসকলে বাইদেউসকলে ভাৰতীয় জনতা পাৰ্টি আৰু NDA মিত্ৰ দলৰ ওপৰত পুনৰবাৰ গভীৰ আস্থা বিশ্বাস দেখুৱাইছে। ইয়ে প্ৰমাণ কৰিছে যে উন্নয়নৰ পক্ষত অসমৰ সৰ্বস্তৰৰ জনগণ বিশেষকৈ আমাৰ জনজাতীয় বা আমাৰ যিসকল ছিক্স শিডিউল এৰিয়াত বিশেষভাৱে অৱস্থান কৰিছে আৰু অন্যান্য স্বায়ত্তশাসিত পৰিষদবিলাকৰ যদি প্ৰভাৱ থকা অঞ্চলসমূহতো আমি চাওঁ তাতো একেই চৌদিশে আমাৰ NDAৰ প্ৰতি এটা ব্যাপক আস্থা আৰু বিশ্বাস আমি দেখিবলৈ পাইছোঁ। গতিকে আমি এই ধাৰাটো আগন্তুক দিনত সদায় কায়ম ৰাখিব লাগিব, সদায় এই ধাৰাটোক আৰু শক্তিশালী কৰিব লাগিব। আমাৰ মাজত যি আন্তৰিক সম্পৰ্ক আছে, এই সম্পৰ্ক এক থুনুকা সম্পৰ্ক নহয়। কোনোবাই ইচ্ছা কৰিলে আমাৰ মাজত ভেদ কৰিব পাৰিব, কোনোবাই ভুৱা বাগধাৰা সৃষ্টি কৰিব, ফেক নেৰেটিভ সৃষ্টি কৰি আমাৰ মাজত কেতিয়াবা হয়তো ভুল বুজাবুজি সৃষ্টি কৰাৰ কাৰণে প্ৰয়াস কৰিব। এনেধৰণৰ বিৰোধীয়ে হওক অন্য শক্তিৰে হওক যি চেষ্টা হয়তো থাকিব আগন্তুক দিনত, আগতো আছে। গতিকে এইবিলাক আমি সকলোৱে খুব সচেতনতাৰে লক্ষ্য কৰিব লাগিব। অসমত অশান্তি, অসমখনত বিভাজনৰ ৰাজনীতি, অসমখনত এক অস্থিৰ পৰিৱেশ কৰাৰ কাৰণে বিভিন্ন অপশক্তিয়ে, ৰাষ্ট্ৰবিৰোধী শক্তিয়ে অবিৰতভাৱে চেষ্টা চলাই আছে। গতিকে আমি সেই বিষয়বিলাক খুব আমি আমাৰ চিন্তা চৰ্চাত আমি মনত ৰাখিব লাগিব, যাতে আমাৰ এই অসমখন কোনো শক্তিয়ে যাতে আমাৰ মাজত কোনো ধৰণৰ ভেদাভেদ সৃষ্টি কৰিব নোৱাৰে। সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ মাজেৰে যাতে আমি আগন্তুক দিনত অসমৰ আকৌ হ'ব লগা দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰিব লগা অসমৰ সৰ্বকালৰ জনপ্ৰিয় কৰ্মদক্ষ ভৱিষ্যতৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সকলোৱে আমি একেলগে আগবাঢ়ি যাব পাৰোঁ। দলীয় সংগঠন নিজ নিজ অঞ্চলত সকলোৱে আগবঢ়াই লৈ যাবই লাগিব। আৰু এইটো আমাৰ সকলোৰে মাজত এইখিনি বুজাবুজি আছে, কিন্তু চৰকাৰৰ প্ৰতিটো জনকল্যাণমুখী পদক্ষেপ আগন্তুক 5 বছৰত যাতে আমি 100% শেষৰজন ব্যক্তিৰ মাজলৈ লৈ যাব পাৰোঁ। প্ৰতিখন আঁচনি যাতে আমি 100% আমি ৰূপায়ণ কৰিব পাৰোঁ। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, লগতে আমাৰ ষষ্ঠ অনুসূচীত আমাৰ মিত্ৰ দলৰ যি চৰকাৰ আছে, এই ট্ৰিপল ইঞ্জিনৰ চৰকাৰৰ প্ৰতিখন আঁচনি, প্ৰতিটো পদক্ষেপ, প্ৰতিটো কৰ্মসূচী আমি সঠিকভাৱে আমি সকলোৱে মিলি আগবঢ়াই লৈ যাব লাগিব। মই আৰু বেছি দীঘলীয়া কথা নকওঁ, কাৰণ কথা কমকৈ কাম বেছি কৰিব লাগিব। যিমান পাৰোঁ সিমান বিনম্ৰতাৰে অহা 5 বছৰ ৰাইজৰ সেৱাৰ কাৰণে আমি সদা সচেতন, সদা সক্ৰিয় হৈ থাকিব লাগিব। আৰু নিশ্চিতভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ যি প্ৰায় 12 বছৰীয়া কাৰ্যকাল, এই কাৰ্যকালত আমাৰ পিছপৰা বঞ্চিত যি জনগোষ্ঠী আছে, বিশেষকৈ জনজাতি ভাইসকলৰ কাৰণে বিভিন্ন ধৰণে বিভিন্ন আঁচনিৰে আমাৰ জনজাতি ভাইসকলৰ অধিকাৰ আৰু সামাজিক সুৰক্ষা, অৰ্থনৈতিকভাৱে তেওঁলোকক কেনেদৰে স্বাৱলম্বী কৰিব পৰা যায়, এই কথাবিলাক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও
বিভিন্ন কৰ্মসূচীৰে আমাৰ প্ৰতিটো জাতীয় জনগোষ্ঠীক আগবঢ়াই লৈ যোৱাৰ বাবে প্ৰয়াস চলাইছিল। এই প্ৰয়াস আৰু আমি অধিক তীব্ৰতৰ কৰিম, শক্তিশালী কৰিম আৰু ভাৰতীয় জনতা পাৰ্টি নিশ্চিতভাৱে বৰডেকা বুলি ক'ব লাগিব আৰু কিন্তু বৰডেকা যদিও আমি সৰু ডেকাবিলাককো আমি যাতে এতিয়াও ক'তো আমি অলপ কমকৈ মৰম নকৰোঁ সেইটোতো আমাৰ নিশ্চয় গুৰুত্ব থাকিব। আমি সেইবিলাক দিশো চাম। গতিকে মিত্ৰতাৰ ধৰ্ম আমি সকলোৱে পালন কৰি আছোঁ আৰু লগতে ৰাজনৈতিক দল হিচাপে মিত্ৰ দলবিলাকৰ লগত জনগোষ্ঠীয় যিমান জনজাতীয় যিমান অন্য সংগঠন আছে, ছাত্ৰ সংগঠনৰ পৰা আৰম্ভ কৰি অন্যান্য সাহিত্য সংস্কৃতিৰ পৰা আৰম্ভ কৰি আধ্যাত্মিকলৈ সকলো সংগঠনৰ যিসকলে নেতৃত্ব দি আছে, সকলো জাতি জনগোষ্ঠীৰ যিসকলে নেতৃত্ব দি আছে, সকলোৰে লগত এটা সদ্ভাৱৰ এটা পৰিৱেশ সৃষ্টি কৰিম আৰু আমি সকলোৱে মিলি অহা 5 বছৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত প্ৰধানমন্ত্ৰী পৰম শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ আৰু মাৰ্গদৰ্শনেৰে আমি অসমখনক নিশ্চিতভাৱে শক্তিশালীভাৱে আগবঢ়াই লৈ যাবলৈ সক্ষম হ'ম। সকলো যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস, সকলোৰে প্ৰয়াসটো মিত্ৰতা ধৰ্মত অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে সকলোৰে প্ৰয়াস আমি আগবঢ়াই লৈ যাম। মই বিশেষভাৱে আমাৰ মিত্ৰজোঁটৰ যিসকল সন্মানীয় জ্যেষ্ঠ নেতা আছে, অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, আগ্ৰাম মহিলাই ডাঙৰীয়া, ৰিহন দৈমাৰী ডাঙৰীয়া, টংকেশ্বৰ ৰাভা ডাঙৰীয়া, পৰমানন্দ চাহিঙীয়া ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ আটাইকেইটা ৰাজনৈতিক দলৰ সন্মানীয় জ্যেষ্ঠ নেতৃত্বত আকৌ এবাৰ আমি ধন্যবাদ, কৃতজ্ঞতা, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু এইদৰে আমি এটা ইতিবাচক চিন্তাৰে আমি একেলগে থাকিম। ক'ৰবাত কিবা সৰু সুৰা এটা মতৰ হয়তো আহিব পাৰে, গতিকে মত হয়তো দুই এটা ক্ষেত্ৰত ক'ৰবাত কাৰোবাৰ পৃথকো আহিব পাৰে, কিন্তু মত পৃথক হ'লেও মন যাতে পৃথক নহয়, মতৰ অমিল হ'লেও মনৰ যাতে কাৰো অমিল নহয়। আৰু আমাৰ প্ৰত্যাহ্বানবিলাক আমি জানো, বিডিচিত কি প্ৰত্যাহ্বান আছে, আৱাস আঁচনিত কি প্ৰত্যাহ্বান আছে, কাৰ্বি আংলং স্বায়ত্ত সাহিত্য পৰিষদত কি প্ৰত্যাহ্বান আছে, হিমাচল স্বায়ত্ত সাহিত্য পৰিষদত কি প্ৰত্যাহ্বান আছে। গতিকে আমি প্ৰত্যাহ্বানবিলাক আমি জানো, সেই প্ৰত্যাহ্বানবিলাকক আমি একেলগে কোনো অকলশৰীয়া নহয়, সকলোৰ লগত আমি শব্দটো আছোঁ, আমি অকলশৰীয়া নহয়, আমি একেলগে আছোঁ। এই একেলগে থকাৰ যিটো সংকল্প সেইটোৱে হয়তো মিত্ৰতা। গতিকে মিত্ৰতাটোক আমি পূৰ্বতকৈ অধিক শক্তিশালী কৰিব লাগিব আৰু কেৱল নেতৃত্বৰ মাজতে নহয়, মিত্ৰতাটো তৃণমূল স্তৰলৈকে আমি যিমান পাৰোঁ সিমান আমি এই মিত্ৰতা ধৰ্মটো আমি তৃণমূল পৰ্যায়লৈ শক্তিশালী কৰিব লাগিব আৰু যিখিনি আমাৰ সমস্যা আছে, সমস্যাখিনিৰ ক্ষেত্ৰত আমি যিমান পাৰোঁ একমত হোৱাৰ আগন্তুক দিনত চেষ্টা কৰিব লাগিব। যি সমস্যা আহিব আমাৰ সমস্যা, গতিকে একেলগে ইয়াৰ সমাধান সূত্ৰ আমি উলিয়াম আৰু সকলো আমাৰ যি মিত্ৰ দলৰ শাসিত স্বায়ত্তশাসিত পৰিষদ অঞ্চলেই হওক, অন্যান্য অঞ্চলেই হওক, সকলোতে যাতে আমি উন্নয়নৰ ধাৰাটোক আৰু অধিক শক্তিশালী কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৱে মিলি আমি কাম কৰিম। এই মুহূৰ্তত মই আকৌ এবাৰ বিশেষভাৱে আজি আৱাস আঁচনি স্বায়ত্তশাসিত পৰিষদীয় অঞ্চলত আমি আছোঁ। যোৱা নিৰ্বাচনতো আমি একেলগে যুঁজিছিলোঁ বা খেলিছিলোঁ, আমি 6খন আসন পালোঁ। আপোনালোকেও আৱাস আঁচনি যৌথ সংগ্ৰাম সমিতিয়েও এখন আসন বাদ দি বাকী সকলো আসন আপোনালোকে লাভ কৰিলে। গতিকে ইয়াতে প্ৰমাণ পায় যে আমাৰ এই অঞ্চলৰ মানুহে NDA সমৰ্থন কৰিছিল, পূৰ্বতেও যোৱাবাৰো কৰিছে, ভৱিষ্যতেও কৰিব।
গতিকে এই ধাৰাটোক আমি আগন্তুক দিনত অক্ষুণ্ণ ৰখাই নহয় এক শক্তিশালী কৰাৰ কাৰণে সকলো ৰাজনৈতিক পক্ষৰ লগত সামাজিক সাংস্কৃতিক আধ্যাত্মিক শৈক্ষিক বৌদ্ধিক সাহিত্যিক সকলো ক্ষেত্ৰত কাম কৰা সকলে একলগ হৈ আমি একেলগে আমি আমাৰ সমস্যাৰ সমাধানৰ কাৰণে আগবাঢ়ি